নমস্কাৰ সকলোকে নমস্কাৰ জনাইছোঁ আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইলে মৰম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে গম পাইছা আমি আলোচনা কৰি আছোঁ তোমালোকৰ পঞ্চম শ্ৰেণীৰ গণিতৰ পাঠ নম্বৰ 6 নহয়নে? ইতিমধ্যে আমি এই পাঠৰ তোমালোকৰ পৃষ্ঠা নম্বৰ 76 হয়নে বাৰু পৃষ্ঠা নম্বৰ 75 নহয় পেজ নম্বৰ 75 লৈকে আমি আলোচনা কৰিছোঁ হয়নে বাৰু আগৰ দুটা ভিডিঅ'ত। যিসকলে সেই দুটা ভিডিঅ' চোৱা নাই মই ডিছক্ৰিপশ্যনত লিংক দি থৈছোঁ, তাত গৈ তেওঁলোকে ক্লিক কৰি চাব পাৰিব। বাৰু যি কি নহওক আজি আমি আলোচনা কৰিম পেজ নম্বৰ 76ৰ পৰা। ঠিক আছে, স্থানীয় মান অনুসৰি ডাঙৰ সংখ্যা এটাক ভাঙি লৈ হৰণ কৰিবলৈ আমি এইটো ভিডিঅ'ত শিকিম। ঠিক আছে, ভিডিঅ'টো আৰম্ভ কৰাৰ আগত মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকলৈ মই বিশেষ এটা অনুৰোধ কৰোঁ যে অংক তোমালোকে টান বুলি নাভাবিবা, অংক একেবাৰে সহজ। অংক কৰিবলৈ হ'লে তোমালোকে কি কৰিবা, অংকটো যিটো কৰিবলৈ কৈছে সেইখিনি কথা বুজিবলৈ চেষ্টা কৰিবা। অংক এটা যেতিয়া বুজি পাই যাবা একদম সহজ হৈ যাব। ঠিক আছে, আৰু লগতে তোমালোকক অনুৰোধ কৰিছোঁ যে ভিডিঅ'টো চাই যদি ভাল পোৱা লাইক কৰি দিবা, যদি কিবা বুজি নোপোৱা সেইখিনি কমেণ্ট কৰি দিবা। ঠিক আছে, বুজি পাইছা নাপাইছা কমেণ্ট কৰি থাকিবা, কিবা অসুবিধা পালেও কমেণ্ট কৰিবা আৰু ভাল পালেও কমেণ্ট কৰিবা। ঠিক আছে, আৰু নিজৰ বন্ধু বান্ধৱীৰ লগত সকলোৱে শ্বেয়াৰ কৰি দিবা। আৰু কি কৰিবা, যিসকলে নতুনকৈ এই ভিডিঅ'টো চাইছে নতুনকৈ মোৰ চেনেললৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি ঘণ্টাৰ বুটামটো টিপি ন'টিফিকেশ্যন অল কৰি দিব, তেতিয়া মই সদায় ভিডিঅ' দিয়েই থাকোঁ হয়নে। মই ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে ন'টিফিকেশ্যন পাই যাব আৰু ভিডিঅ'টো চাব পাৰিব। তেনেহ'লে আহক আমি আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ, মূল ভিডিঅ'লৈ আগবাঢ়ি যাওঁ। পেজ নম্বৰ 76ত কি দি আছে চোৱা, মন দিবা। স্থানীয় মান অনুসাৰে ডাঙৰ সংখ্যা এটাক ভাঙি লৈ হৰণ কৰোঁ। ঠিক আছে, এত দিছে 9450 সংখ্যাটোক 25ৰে হৰণ কৰা। এতিয়া চাবা প্ৰথমতে আমি কেনেকৈ কৰিম, কি কৰিছে ইয়াত চোৱা, কিতাপত সুন্দৰকৈ কৰি থোৱা আছে, মই বুজাবলৈ চেষ্টা কৰি আছোঁ, তোমালোকে মন দিবা। কিতাপত কৰি থোৱা আছে বুলি মন নিদিয়াকৈ নাথাকিবা দেই। চাবা প্ৰথমতে কৈছোঁ আমি অংকটো কি কৰিম যে স্থানীয় মান অনুসৰি ভাঙি পিনে হৰণ কৰিম। গতিকে প্ৰথমতে আমি কি কৰিব লাগিব, স্থানীয় মান অনুসৰি ভাঙিব লাগিব হয়নে। আমি ইতিমধ্যে শিকি আহিছোঁ স্থানীয় মান অনুসৰি ভাঙিবলৈ। আমি যে লিখিছিলোঁ বিস্তৃত আকাৰত প্ৰকাশ কৰা হয়নে, সেইটোৱে। এতিয়া চোৱা ইয়াত কিমান আছে, 9450 আছে সমান 9000 যোগ 4000 যোগ 50 হয়নে, বিস্তৃত আকাৰত পাতি ল'লোঁ। তাৰ অৰ্থ কি যে চাবা মন দিবা দেই, প্ৰথমতে আমি 9000ক 25ৰে হৰণ কৰিম, তাৰপাছত 400ক হৰণ কৰিম, তাৰপিছত 50ক হৰণ কৰিম, তাৰপাছত যিকেইটা আমি ভাগফল পালোঁ উত্তৰ পালোঁ সেইকেইটা আমি যোগ কৰি দিম, অংকৰ উত্তৰ হৈ গ'ল। ঠিক আছে, এতিয়া চোৱা ইয়াত কৰি দেখাইছে সুন্দৰকৈ। প্ৰথমতে 9000ক 25ৰে হৰণ কৰিছে, দেখিছা 25ৰে হৰণ কৰিছে। হৰণ কৰিবলৈ আমি ইতিমধ্যে শিকিছোঁ, মই আকৌ এবাৰ বুজাই দিছোঁ, মন দিবা। ইয়াত 25 আছে হয়নে, ভাজক 25 আছে, ভাজ্য আছে 9000। আমি কেনেকৈ কৰিছিলোঁ অংক, একেবাৰে সহজকৈ লোৱা। ইয়াত 25 আছে, 25ত কেইটা অংক, দুটা অংক আছে হয়নে, গতিকে এই ফালৰ পৰা আমি দুটা অংক লওঁ, 90 হ'ব, 9 আৰু 0 লগাই ল'লোঁ, 90 হ'ল। 90 হোৱাৰ পাছত এতিয়া চাবা যে 25 কেইবাৰ যাব হয়নে, 25ক এবাৰ দিলে 25 হ'ব, দুবাৰ দিলে 50 হ'ব, তিনিবাৰ দিলে 75 হ'ব, চাৰিবাৰ দিলে 100 হ'ব। চাৰিবাৰ দিয়াৰ লগে লগে 100 হয় হয়নে, 190তকৈ বেছি, সেইকাৰণে কি কৰিছে তিনিবাৰ দিছে হয়নে বাৰু। আৰু তিনিটো ক'ত পাতিছে, ইয়াৰ 0ৰ ওপৰত পাতিছে, দেখিছেনে, একক দশক শতকৰ ওপৰত পাতিছে। আমি হাজাৰ ঘৰটো বাৰ দিব নোৱাৰিলোঁ যে, আমি শতকৰ পৰা কাম আৰম্ভ কৰিছোঁ, সেইকাৰণে শতকৰ ঘৰত তিনিটো পাতিছে আৰু 90ৰ তলত 75 পাতি বিয়োগ কৰি দিছে, বিয়োগফল 15 পাইছে। তাৰপিছত এই শূন্যটো নামি আহি পিনে 15ৰ লগত লগ লাগি পিনে 150 হৈছে হয়নে। তাৰপাছত আকৌ 150ক 25ৰে হৰণ কৰিছে, এইবাৰ 6 বাৰ দিছে, 6 বাৰ দিয়াৰ লগে লগে আমাৰ 150 ওলাই গৈছে হয়নে বাৰু। 150টো বিয়োগ কৰি দিছে, 0 পাইছে হয়নে, গতিকে শূন্যটো পতা নাই। তাৰপিছত এটা শূন্য থাকি গৈছে, এইটো যদি বাৰ নাযায় কাৰণে শূন্যটো আমি ইয়াতে পাতি দিলোঁ হয়নে, উত্তৰ পালোঁ 360। তাৰপাছত কৰিব লাগে দ্বিতীয় ধাপটো কি, যে 400ক 25ৰে হৰণ কৰিব লাগে হয়নে। 400ক 25ৰে হৰণ কৰিব লাগে, হৰণ কৰিছে, প্ৰথমতে এবাৰ দিছে 25 হৈছে হয়নে, তাৰ বিয়োগ কৰি পিনে 15 পাইছোঁ হয়নে। তাৰপিছত ওপৰত থকা শূন্যটো নমাই আনিছে, নমাই আনি পিনে ইয়াৰ লগত মিলি গৈছে, মিলি যোৱাৰ লগে লগে কি হৈছে 150 হৈছে। 150ক আকৌ 6 বাৰ দিছে,
150 মিলি গৈছে তাৰ পাছত থাকিলে 50 50ক আমি আকৌ 25 হৰণ কৰিলো উত্তৰ 2 পালো দুবাৰ দিলো 50 হৈ গ'ল উত্তৰ 2 পালো নহয় নে বাৰু এতিয়া কিমান হল ইয়াত লিখিছে চোৱা 9450 হৰণ 25 সমান এইবাৰ উত্তৰবোৰ যোগ কৰি দিছে ভাগফল যিকেইটা পাইছিলো সেইকেইটা যোগ কৰিছে এতিয়া চোৱা 360 লিখিছে প্ৰথমত 360 পাইছিলো তাৰ পাছত আমি 16 পাইছিলো কাৰণ 16 যোগ দিছে তাৰ পাছত আমি 2 পাইছিলো কাৰণ 2 যোগ দিছে আৰু যোগ কৰি উত্তৰটো পাতি দিছে 378 ঠিক আছে এই কন্তে মন কৰিবা এটা কথা যে আমি প্ৰতিটো যেতিয়া প্ৰত্যেকবাৰে যেতিয়া হৰণ কৰিছো পৃথকে পৃথকে আমাৰ ভাগশেষ পোৱা নাই হয়নে বাৰু কোটো আমি ভাগশেষ পোৱা নাই এতিয়া যদি আমাৰ ভাগশেষ থাকে তেতিয়া আমি কেনেকৈ কৰিম সেইটো কাৰণে তাৰ কাৰণে আমি ইয়াৰ পাছৰ অংকটোলৈ চাব লাগিব তাৰ আগতে তোমালোকক আগতে যি ধৰণৰ হৰণ কৰিবলৈ শিকিছিলা তেনেকৈ হৰণটো কৰি দেখাইছে ইয়াত উত্তৰ একে ওলাইছে না উত্তৰ এনেকেই কৰা বা এনেকেই কৰা উত্তৰটো সদায় একে ওলাব ঠিক আছে এতিয়া চাবা বি নাম্বাৰত দিছে 37 ৰে 4984 ক হৰণ কৰিবলৈ কৈছে ঠিক আছে এবাৰ আকৌ স্থানীয় মান অনুসৰি ভাঙি লৈছে হা তাৰ পাছত 37 হৰণ কৰি গৈছে প্ৰথমতে 4000 কৰিম তাৰ পিছত 900 কৰিম তাৰ পাছত 84 কৰিম হয়নে বাৰু এতিয়া আমি পৃথকে পৃথকে হৰণ কৰিম প্ৰথমতে 4000 কৰিম হয়নে বাৰু তো 4000 আমি পাতি লৈছো 4000 হয়নে ভাজ্য হিচাপে 4000 পাতি ললো ভাজক হিচাপে 37 পাতি ললো 37 পাতি ললো এতিয়া 37 টো আমাৰ দুটা অংক আছে গতিকে ইয়াৰ পৰা আমি দুটা অংক ললো 40 হল মানে 40 হলে কেইবাৰ যাব ডেফিনেটলি একবাৰ যাব গতিকে 40 তলত 37 পাতিলো তাৰ পাছত বিয়োগ কৰি পিনে 3 পালো মানে 3 যেতিয়া পালো তাৰ পাছত কি কৰিলো ওপৰৰ পৰা শূন্যটো নমা আনিলো 3 লগত লগ লাগি শূন্যটো লগ লাগি কিমান হলগে 30 হল এতিয়াও কিন্তু বাৰ নাযায় হয়নে বাৰ নোযোৱাৰ কাৰণে আমি কি কৰিলো এইবাৰ দহকৰ ঘৰত শূন্য এটা দি ললো তাৰ পাছত এইবাৰ আমি এই এককৰ ঘৰৰ শূন্যটো নমা আনিলো 300 হল হয়নে 300 হলে বাৰ যাব কেইবাৰ যাব 8 বাৰ যাব ইয়াত কৰি থোৱা আছে হয়নে তোমালোকৰ পূৰণ কৰি চাব লাগিব হয়নে বাৰু তো কি হল 8 বাৰ দিলো 8 বাৰ দি পিনে কিমান পালো 296 পালো আৰু 4 বাকি থাকিলে মই যে কৈছিলো ভাগশেষ যদি থাকে বাকি যদি থাকে কি কৰিব লাগিব তাৰ পাছৰ সংখ্যাটোৰ লগত যোগ কৰি দিব লাগিব এটা লিখিছে চোৱা যিহেতু ভাগশেষ 4 থাকি গল আমি 4ক 900 লগত যোগ দিম অৰ্থাৎ 900 যোগ 4 সমান কিমান হ'ব 904 আৰু এতিয়া 904ক 37 হৰণ কৰিব লাগিব ইয়াত হৰণ কৰি দিছে 904 পাতিছে দেখিছা ভাজ্য 904 পাতিছে তাৰপিছত ভাজক 37 লৈছে তাৰপৰা হৰণ কৰিছে এবাৰ দুটা অংক আছে আকৌ দুটা ললো 90 হল নহনে 90 হোৱাৰ পাছত আমি কি কৰিলো দুবাৰ দিয়া হৈছে দুবাৰ দিয়াৰ লগে লগে 74 পাইছে হয়নে 76 পাইছে আৰু 90 পৰা 76 বিয়োগ কৰি দিছে বিয়োগ কৰি পিনে বিয়োগফল পাইছে 16 হয় এতিয়া 16 হল আৰু এইফালে 4 নমাই আনি পিনে কিমান হলগে মিলি গল 16 লগত 4টো কিমান মিলি গল কিমান হল 164 হল হয়নে 164 এবাৰ বাৰ দিছে কেইবাৰ দিছে 4 বাৰ দিছে 148 তাৰ বিয়োগ কৰি দিছে 16 বাকি থাকিলে এইবাৰ এই ভাগশেষটো আমি পৰৱৰ্তী যিটো আছে সংখ্যা 84 আছে তাৰ লগত আমি যোগ কৰি দিম যোগ কৰি দিয়াৰ লগে লগে 100 হল আৰু 100ক আমি 37 হৰণ কৰি দিম আৰু হৰণ কৰোঁতে আমি কিমান পালো দুবাৰ যাব 74 হ'ব আৰু 26 বাকি থাকিব হয়নে বাৰু এতিয়া উত্তৰটো কিমান হ'ব গম পাইছা এই তিনটাৰ যোগফল হয়নে 108 24 আৰু 2 এই তিনটাৰ উত্তৰকেইটা আমি যোগ কৰি দিব লাগিব ইয়াত কৈ দিছে চোৱা অৰ্থাৎ দিছে 4984 হৰণ 37 সমান 108 পাইছিলো উত্তৰ তাৰ পাছত আমি 24 পাইছিলো 24 পাতিছে আকৌ তাৰ পাছত 2 পাইছিলো 2 পাতিছে আৰু যোগ কৰিলে 134 টো আমাৰ উত্তৰ ওলালে আৰু একেবাৰে শেষত 26 এটা বাকি আছিল এটো ভাগশেষ হয়নে বাৰু এটা ভাগশেষ 26 ঠিক আছে বুজি পালা তাৰ পাছত অংকটো এনেকেও কৰি দিছে উত্তৰটো একে ওলাইছে হয়নে বাৰু বুজি পাইছা এইখিনিলৈকে তোমালোকে সুন্দৰকৈ বুজি পাইছা এতিয়া আশা কৰিছো তোমালোকে স্থানীয় মান অনুসৰি ভাঙি পিনে যদি হৰণ কৰিবলৈ দিয়ে তোমালোকে পাৰিবা নহয়নে বাৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াত দিয়া আছে স্থানীয় মান অনুসৰি হৰণ কৰা মই ইতিমধ্যে শিকাই দিছো গতিকে হৰণ গিয়া তোমালোকে কৰি পিনে মোক হোৱাটছআপত দি দিবা মোৰ হোৱাটছআপ নম্বৰ জানাই হয়নে বাৰু 7002800154 হয়নে বাৰু তাৰ পাছত আছে দলত বহি সমস্যা সমাধান কৰা এইকেইটা কিন্তু কৰি দিবা দেই কৰি দিবা আকৌ পাহৰি নাযাবা
দলত বহি সমস্যা সমাধান কৰা মই এইখিনিও বুজাই দিম তোমালোকে মোক হোৱাটছএপত পঠাব লাগিব মই অংক কৰি নিদিওঁ অংক মই বুজাই দিম ঠিক আছে কৰি দিম দৰকাৰ হ'লে ইয়াৰ আগৰটো ভিডিঅ'ত মই কৰি দিম তোমালোকে যদি মোক কমেণ্ট কৰি দিয়া যে ছাৰ মই ভালকৈ বুজি পোৱা নাই ঠিক আছে বা কৰাত যদি কিবা অসুবিধা পোৱা মোক কমেণ্ট কৰিবা তোমালোকে চিন্তা কৰিব নালাগে মই তোমালোকৰ কাৰণেই আছোঁ ঠিক আছে এতিয়া দলত বহি সমস্যা সমাধান কৰোঁ 1 নম্বৰ চাহৰ খেতিয়ক এজনে চাহপাতৰ পুলি ৰুবৰ বাবে 3780টা পুলি আনিলে যদি এটা শাৰীত 34টাকৈ গছ পুলি ৰুৱে তেন্তে তেওঁ মুঠতে কিমানটা শাৰী ৰুব পাৰিব তেওঁ 34টা পুলি ৰুৱে এটা শাৰীত ঠিক আছে পুলি কিমান আছে 3780টা এতিয়া এটা এশাৰীত তেওঁ 34টা পুলি ৰুৱে এটা ইমান জোপা গছ পুলি ইমানটা চাহৰ পুলি তেওঁ ৰুলে কিমানটা শাৰীত ৰুব পাৰিব সেইটো সুধিছে কি কৰিম 3780ক আমি 34 হৰণ কৰি দিম হয় নম্বৰ আৰু উত্তৰ যিটো পাম সেইটোৱে হ'ব শাৰীৰ সংখ্যা হয় নম্বৰ কিমানটা শাৰীত ৰুব পাৰিব তেতিয়া ওলাই যাব ঠিক আছে বুজি পাইছা তোমালোকে লিখিবা এনেধৰণে যে 34টা গছ পুলি ৰুব পাৰে সমান দি পিনে এক শাৰীত লিখিবা তাৰ পাছত তলত লিখিবা এটাকে 3780টা গছ পুলি ৰুব পাৰিব সমান দি পিনে 3780ক 34 হৰণ কৰি দিবা ঠিক আছে 2 নম্বৰটো এতিয়া 12 জন মাছমৰীয়াই মাছ বিক্ৰী কৰি 9960 টকা উপাৰ্জন কৰে 12 জনে উপাৰ্জন কৰে সমানে সমানে কৰে বুলি ধৰিবা ঠিক আছে কোনবা কম কোনবা বেছি কৰে বুলি অংকত ধৰিলে নহব ঠিক আছে 12 জন মাছমৰীয়াই মাছ বিক্ৰী কৰিছে মাছ বিক্ৰী কৰি সৰ্বমুঠ 12 জনে মুঠ পাইছে কিমান 9960 টকা তেওঁলোকে গাই প্ৰতি কিমানকৈ উপাৰ্জন কৰিলে প্ৰত্যেকজনে কিমানকৈ উপাৰ্জন কৰিছে সেই কথাটো সুধিছে আমি কেনে কৰিম আমি লিখিম এনেধৰণে 12 জন মাছমৰীয়াই মাছ বিক্ৰী কৰি পায় 9960 টকা তাৰ পাছত লিখিম এটাকে 12 জনৰ জায়গাত একজন লিখিম একজন মাছমৰীয়া মাছ বিক্ৰী কৰি পায় সমান দি পিনে 9960 হৰণ 12 লিখি পিনে টকা লিখি দিবা যিটো হৰণ কৰি উত্তৰ পোৱা সেইটোৱে উত্তৰ ঠিক আছে 3 নম্বৰ দিছে এজন মানুহৰ 12 দিনৰ মজুৰি হাজিৰা মানে মজুৰি মানে হাজিৰা 5760 টকা হলে মানুহজনৰ প্ৰতিদিনৰ মজুৰি কিমান হ'ব প্ৰতিদিনৰ মানে সদায় এদিনৰ তেওঁ কিমান পায় ঠিক আছে তেওঁ কৈছে 12 দিন কাম কৰিছে 12 দিন কাম কৰি তেওঁ ইমান টকা পাইছে 5760 টকা পাইছে এতিয়া এক দিন কাম কৰি তেওঁ কিমান টকা পাইছে সেইটো কি কৰিম আমি লিখিম হৰণ কৰি দিম হয় ন আমি লিখিম যে 12 দিনৰ মজুৰি সমান 5760 টকা এটাকে এক দিনৰ মজুৰি সমান 5760 টকা হৰণ 12 যিটো হৰণ কৰি পোৱা সেইটোৱে উত্তৰ ঠিক আছে টকা পাতি দিবা এতিয়া বহিত পাতিলৈ কৰা বহিত পাতিলৈ কৰিবলৈ কৈছে 3 জনে 4 জন দল হৈ কৰিবলৈ কৈছে তোমালোকে নিজে নিজে কৰিবা দলত কৰিব নালাগে বৰ্তমান সময়ে লকডাউন চলি আছে ঘৰত থাকিবা ঘৰতে নিজে নিজে কৰিবা এইকেইটা অংক হৰণ অংককেইটা তোমালোকে কৰিবা কৰি পিনে মোক হোৱাটছএপত পঠাবা ঠিক আছে আৰু চিন্তা নকৰিবা যদি অংক কৰিব নোৱাৰা তেলে মোক কমেন্ট কৰিবা মই পৰৱৰ্তী ভিডিঅ'ত এইকেইটা তোমালোকক সুন্দৰকৈ বুজাই দিম ঠিক আছে তেনেহলে আজিলৈ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো